জয় অসম। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ অসমীয়াৰ বৰগীত লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাবা আৰু যদিহে ভাল লাগে নিশ্চয় এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। গতিকে এইখিনিতে মন কৰিবা, ইয়াত কিছুমান মই অতিৰিক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে সম্পূৰ্ণৰূপে তোমালোকে চাবা আৰু আহা এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। বৰগীত শ্ৰী শ্ৰী মাধৱদেৱ। আৰ্হি প্ৰশ্ন ক কৈছে অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 1। যদিহে তোমালোকৰ ক নম্বৰখিনিৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে তেনেহ'লে 1 নম্বৰীয়া প্ৰশ্ন আহিব পৰীক্ষাত, ঠিক আছে। সেইকাৰণে ইয়াত লিখি দিছে যে প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 বুলি। গতিকে এইটো কথা মনত ৰাখিবা তোমালোকে। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল। গতিকে উত্তৰ ডাইৰেক্ট মই লিখি দিছোঁ, উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত। তাৰপাছত 2 নম্বৰ প্ৰশ্নটো কৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়। গতিকে ইয়াৰ উত্তৰ হ'ব মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়, ঠিক আছে। তাৰপাছত চোৱা এতিয়া 3 নম্বৰ প্ৰশ্নটো, য'ত সুধিছে আমাক কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। উত্তৰ হ'ব নামঘোষা, ঠিক আছে। নামঘোষা কীৰ্তিস্তম্ভ বুলি কোৱা হয় মাধৱদেৱৰ। তাৰপাছত 4 নম্বৰ প্ৰশ্নটো চোৱা, য'ত আমাক সুধিছে মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল। উত্তৰ 157টা। এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা। ইয়াৰ উত্তৰ হ'ব ৰাগ কৌ। এতিয়া চোৱা অতিৰিক্ত 6 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে মাধৱদেৱৰ পিতৃৰ নাম কি আছিল। গতিকে উত্তৰ হ'ব গোবিন্দ গিৰি। তাৰপাছত 7 নম্বৰ প্ৰশ্নটো কৈছে শংকৰদেৱৰ প্ৰধান আৰু প্ৰিয় শিষ্য কোন আছিল। উত্তৰ হ'ব মাধৱদেৱ। তাৰপাছত চোৱা 8 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে বৰগীতত ব্যৱহাৰ কৰা ভাষাবিধৰ নাম কি। ইয়াৰ উত্তৰ হ'ব ব্ৰজাৱলী। গতিকে এইকেইটা অতিৰিক্ত হিচাপে তোমালোকক দিলোঁ, এড কৰি দিলোঁ, তোমালোকে চাই ল'বা। এতিয়া চোৱা খ নম্বৰখিনি, য'ত আমাক সুধিছে চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। গতিকে ইয়াৰ পৰা যদি প্ৰশ্ন আহে পৰীক্ষাত তেনেহ'লে 2 অথবা 3 মাৰ্কছৰে আহিব, সেইকাৰণে ইয়াত লিখি দিছে, ঠিক আছে। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে বৰগীত কাক বোলে। বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি, ভাগসমূহ উল্লেখ কৰা। উত্তৰ মন কৰা, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে নিৰ্দিষ্ট ৰাগ তালত ৰচনা কৰা আধ্যাত্মিক ভাৱসম্পন্ন গীতসমূহকে বৰগীত বোলে। বৰগীতৰ বিষয়বস্তুক প্ৰধানকৈ 6টা ভাগত ভগাব পাৰি। সেইবোৰ হ'ল লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ আৰু চাতুৰী। গতিকে বৰগীত কাক বোলে লিখি ল'বা, ঠিক আছে, আৰু ভাগকেইটাও লিখি ল'বা। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছে। উত্তৰ বৰগীতসমূহৰ ভাষা গম্ভীৰ, সুৰ শাস্ত্ৰীয় আৰু ইয়াৰ মৰ্মাৰ্থ গভীৰ আধ্যাত্মিকভাৱেৰে পৰিপূৰ্ণ। ইয়াৰ এনে উচ্চমানৰ সাহিত্যিক গুণ আৰু পবিত্ৰতাৰ বাবেই ডক্টৰ বাণীকান্ত কাকতিয়ে ইয়াক নবেল নাম্বাৰ্ছ বুলি অভিহিত কৰিছে। গতিকে নবেল নাম্বাৰ্ছ বুলি কি কাৰণে অভিহিত কৰিছে লিখি ল'বা। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি। উত্তৰ চোৱা মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য 2টা, বাৎসল্যৰ ৰস, শিশু কৃষ্ণৰ মৰম লগা কাৰ্যকলাপ আৰু মাতৃ যশোদাৰ স্নেহৰ বৰ্ণনা। 2 নম্বৰ দাস্যভাৱ, কবিয়ে নিজকে ভগৱানৰ চৰণত মুৰুষ বা অধম বুলি সঁপি দিয়া বিনয় ভাৱ। গতিকে এই 2টা বৈশিষ্ট্য তোমালোকে লিখি দিবা। আৰু চোৱা বৈশিষ্ট্য 2টা বুলি যে লিখা আছে ডাইৰেক্টলি লিখিবা যে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বুলি লিখিবা, ঠিক আছে, 2টা বুলি নিলিখিবা, ঠিক আছে। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে চব পুৰুষৰ হীৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে। উত্তৰ চোৱা এইষাৰ কথা মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছে কাৰণ শ্ৰীকৃষ্ণ কেৱল এজন সাধাৰণ শিশুৱে নহয়, তেওঁ সমগ্ৰ জগতৰ শ্ৰেষ্ঠ পুৰুষ আৰু সকলোৰে আৰাধ্য দেৱতা। তেওঁ সকলোৰে ওপৰত অলংকাৰ সদৃশ শ্ৰেষ্ঠ আসনত বিৰাজমান। গতিকে লিখিবা। তাৰপাছত চোৱা এতিয়া 5 নম্বৰ প্ৰশ্নটো, সিদ্ধ মুনিগণে চিন্তিয়া নপায় সু হৰি যশোৱা কোলে। সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখে। বুজাই লিখিবৰ কাৰণে কৈছে। গতিকে এতিয়া উত্তৰ চোৱা সিদ্ধ মুনিসকলে যিজন হৰি বা ভগৱানক বহু বছৰ ধৰি ধ্যান কৰিও বিচাৰি নাপায়, সেই একেজন হৰিক মাতৃ যশোদাই কেৱল নিৰ্মল ভক্তি আৰু বাৎসল্য প্ৰেমৰ বলত লাভ কৰিছে। অৰ্থাৎ ভগৱান পাণ্ডিত্যতকৈ
ভক্তিৰহে বেছি অধীন। গতিকে তোমালোকে লিখিবা। এতিয়া চোৱা গ নম্বৰখিনি, য'ত প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5 কাৰণে আছে, অৰ্থাৎ পৰীক্ষাত 4 বা 5 নম্বৰীয়া প্ৰশ্ন আহিব দীঘল প্ৰশ্নখিনিৰ পৰা। এতিয়া 1 নম্বৰ প্ৰশ্নটো মন কৰা। মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটো মূল কথাখিনি আলোচনা কৰা। উত্তৰ মন কৰা। এই বৰগীতটোৰ মূল বিষয়বস্তু হ'ল মাতৃ যশোদাৰ পুত্ৰৰ স্নেহ আৰু কৃষ্ণৰ মহিমা। ৰাতিপুৱা হোৱাৰ লগে লগে যশোদাই কৃষ্ণক বাপু, গোপাল, প্ৰাণধন আদি বুলি অতি মৰমেৰে জগাইছে। তেওঁ কৃষ্ণক বুকুত সাৱটি ধৰি বাৰে বাৰে চুমা খাইছে। গীতটোৰ মাজেৰে কবিয়ে দেখুৱাইছে যে যিজন কৃষ্ণক ডাঙৰ ডাঙৰ মুনি ঋষিয়েও ধ্যান কৰি নেপায়, সেই ত্ৰিজগতৰ পতি কৃষ্ণক যশোদাই কেৱল ভক্তিৰ বলত পুত্ৰ হিচাপে কোলাত লৈছে। অৰ্থাৎ ভগৱান যে পাণ্ডিত্যতকৈ ভক্তৰ নিভাঁজ মৰমৰহে বেছি অধীন, সেয়াই গীতটোৰ মূল কথা। গতিকে এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। উত্তৰ চোৱা। ৰাতিপুৱাৰ হোৱাৰ লগে লগে এগৰাকী সাধাৰণ মাকৰ দৰেই যশোদাই পুত্ৰ কৃষ্ণক অতি আদৰেৰে জগাবলৈ যত্ন কৰিছে। তেওঁ কৃষ্ণক বাপু, গোপাল, প্ৰাণধন আদি বিবিধ মৰমৰ সম্বোধনেৰে মাতিছে আৰু তেওঁৰ মুখখন জোনৰ দৰে ধুনীয়া বা সুচান্দ বয়ন বুলি অভিহিত কৰিছে। কৃষ্ণই চকু মেলাৰ লগে লগে যশোদাই তেওঁক বুকুৰ মাজত সাৱটি ধৰিছে আৰু বাৰে বাৰে মুখত চুমা খাই আনন্দত আত্মহাৰা হৈছে। কবিয়ে বৰ্ণনা কৰিছে যে যিগৰাকী জগতৰ স্বামীক মুনি ঋষিসকলেও বা ঋষি মুনিয়েও ধ্যান কৰি নেপায়, যশোদাই কেৱল নিস্বাৰ্থ মাতৃস্নেহৰ বলত সেই একেজন ভগৱানকে নিজৰ কোলাত লাভ কৰিছে। এইদৰে গীতটোত যশোদাৰ চিৰন্তন আৰু মৰমীয়াল মাতৃহৃদয়ৰ নিভাঁজ ছবিখন সুন্দৰকৈ প্ৰকাশ পাইছে। এতিয়া পিছত 3 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। উত্তৰ। মহাপুৰুষ মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটিত শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপৰ এক অপূৰ্ব মিশ্ৰণ দেখা পোৱা যায়। এফালে কৃষ্ণক এজন সাধাৰণ মানৱ শিশু হিচাপে দেখুওৱা হৈছে, যি গকুলত মাতৃ যশোদাৰ ঘৰত ডাঙৰ দীঘল হৈছে আৰু মাকৰ মৰমৰ মাততহে টোপনি পৰা সাৰ পায়। যশোদাৰ কোলাত উঠা, মাকৰ চুমা গ্ৰহণ কৰা আৰু বাপু, গোপাল আদি মৰমৰ সম্বোধনৰ মাজেৰে তেওঁৰ শিশুকালৰ নিভাঁজ মানৱীয় ৰূপটো প্ৰকাশ পাইছে। আনহাতে কবিয়ে কৃষ্ণৰ ঐশ্বৰিক মহিমা প্ৰকাশ কৰি কৈছে যে তেওঁ হ'ল ত্ৰিজগতপতি আৰু চব পুৰুষৰ হীৰৰ ভূষণ। যিজন ভগৱানক ডাঙৰ ডাঙৰ সিদ্ধ মুনি ঋষিয়েও বহু সাধনা কৰি বিচাৰি নাপায়, সেই পৰমাত্মাই কেৱল ভক্তিৰ বলত যশোদাৰ কোলাত ধৰা দিছে। এইদৰে গীতটোত কৃষ্ণক একেলগে এজন মৰম লগা শিশু আৰু সমগ্ৰ জগতৰ আৰাধ্য দেৱতা হিচাপে দেখুৱাই তেওঁৰ মানৱীয় আৰু ঐশ্বৰিক এই দুয়োটা ৰূপেৰে এক সুন্দৰ সমন্বয় ঘটোৱা হৈছে। গতিকে এনেকৈ লিখিবা, ঠিক আছে। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে বৰগীতটো মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। উত্তৰ মন দিয়া। মহাপুৰুষ মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটোত ভক্তিৰ মহিমা অতি সুন্দৰকৈ প্ৰকাশ পাইছে। কবিয়ে দেখুৱাইছে যে ভগৱান জ্ঞান বা পাণ্ডিত্যৰ দ্বাৰা প্ৰাপ্য নহয়, তেওঁ কেৱল নিৰ্মল ভক্তিৰহে অধীন। যিজন ত্ৰিজগতপতি শ্ৰীকৃষ্ণক ডাঙৰ ডাঙৰ সিদ্ধ মুনি ঋষিসকলে কঠোৰ যোগ সাধনা বা ধ্যান কৰিও বিচাৰি নাপায়, সেই একেজন পৰমেশ্বৰক মাতৃ যশোদাই কেৱল নিস্বাৰ্থ বাৎসল্য প্ৰেম আৰু অকৃত্ৰিম ভক্তিৰ বলত নিজৰ কোলাত লাভ কৰিছে। গীতটোৰ শেষত কবিয়ে নিজকে মুৰুষ বুলি সম্বোধন কৰি ভগৱানৰ চৰণত যি দাস্যভাৱ প্ৰকাশ কৰিছে, তাৰ জৰিয়তেও ভক্তিৰ অপৰিসীম শক্তি ফুটি উঠিছে। অৰ্থাৎ ভক্তিৰ বলত জগতৰ স্বামীকো যে আপোন কৰি ল'ব পাৰি আৰু ভগৱান যে সদায় ভক্তৰ অধীন, সেই সত্যটোকে এই বৰগীতটো মাধ্যমেৰে প্ৰতিপন্ন কৰা হৈছে। এতিয়া চোৱা ব্যাখ্যা কৰাটো, অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো, য'ত আমাক
ত্ৰিজগতপতি ভকতি মিলিল মুৰুখ মাধৱে বোলে ব্যাখ্যা কৰিবৰ কাৰণে দিছে। গতিকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিহেতু দিছে, গতিকে প্ৰথমতে আমি লিখিম প্ৰসংগটো আমি লিখিছোঁ যে উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিত থকা মহাপুৰুষ মাধৱদেৱ বিৰচিত উঠৰে উঠ বাপু গোপাল হে শীৰ্ষক বৰগীতটোৰ পৰা তুলি অনা হৈছে। তাৰপাছত সংগতি, ইয়াত কবি মাধৱদেৱে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ক্ষমতা আৰু ভক্তিৰ শক্তিৰ মাজত থকা সম্পৰ্কৰ কথা বৰ্ণনা কৰিছে। এতিয়া চব ব্যাখ্যা কৰাটো, অৰ্থাৎ ব্যাখ্যা। এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে, যিজন ভগৱান শ্ৰীকৃষ্ণ সমগ্ৰ ত্ৰিজগতৰ গৰাকী আৰু ডাঙৰ ডাঙৰ জ্ঞানী মুনি ঋষিসকলে কঠোৰ তপস্যা কৰিও লাভ কৰিব নোৱাৰে। সেই একেজন পৰমেশ্বৰক মাতৃ যশোদাই কেৱল নিৰ্মল ভক্তি আৰু বাৎসল্য প্ৰেমৰ বলত অতি সহজেই নিজৰ কোলাত লাভ কৰিছে। কবিয়ে ইয়াত নিজকে মুৰুখ বুলি অতি বিনয়েৰে পৰিচয় দি বুজাব বিচাৰিছে যে ভগৱানক পাবলৈ কোনো কঠিন শাস্ত্ৰজ্ঞান বা তৰ্কৰ প্ৰয়োজন নাই। তেওঁ কেৱল ভক্তৰ হৃদয়ৰ আকুলতা আৰু নিস্বাৰ্থ ভক্তিৰহে অধীন, অৰ্থাৎ ভক্তিৰ বলত জগতৰ স্বামীকো আপোন কৰি ল'ব পাৰি। এয়াই ইয়াত প্ৰকাশ পাইছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই আছিলে তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ শিতান, আৰু আশা কৰিছোঁ তোমালোকে উত্তৰসমূহ দেখি পিনি ভাল পাইছা। আৰু যদিহে ভাল লাগিছে বুলি ভাবিছা আৰু যদি উপযুক্ত হৈছে উত্তৰখিনি, নিশ্চয় এটা লাইক কৰি পিনি জনাই দিবা, আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকে এই চেনেলত এনেধৰণৰ ভিডিঅ' পাই থাকিবা। আৰু হোম স্ক্ৰীণত এটা নিশ্চয় নম্বৰ দেখিছা। গতিকে যদিহে তোমালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ MCQ টেষ্ট দিব বিচাৰিছা, তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলৰ সৈতে জড়িত হোৱা আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ MCQ টেষ্ট দিয়া আৰু নিজৰ পৰীক্ষা প্ৰস্তুতি উন্নত কৰা, ঠিক আছে। আৰু যদিহে বিচাৰিছা কোনোবাই এই PDF-টো লাগে, অৰ্থাৎ যদি এই লেচনটোৰ PDF ফাইলটো তোমালোকক যদি লাগে বুলি ভাবিছা, তেনেহ'লে তোমালোকে কিনিব লাগিব, যাৰ মূল্য মাত্ৰ 10 টকা। গতিকে যদিহে কোনোবাই কিনিম বুলি ভাবিছা, তোমালোকে হোম স্ক্ৰীণ দেখি থকা নাম্বাৰটোতে মেছেজ কৰিবা যে PDF লাগে বৰগীতৰ বুলি, ঠিক আছে। তোমালোকে মেছেজ কৰিলে PDF পাই যাবা, খালি তোমালোকে পে'মেণ্ট কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।